নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। গতিকে মই মোৰ নিজৰ গাঁৱৰ সৰু সৰুকৈ বাৰী শাক পাচলি আছে, গতিকে আপোনালোকক বুঢ়াকৈ দেখুৱাই দিম। আপোনালোকে সেই শাক পাচলিখিনি কেনেকৈ ৰুই আৰু কেনেকৈ নুৰুই আপোনালোকক ভালকৈ দেখুৱাই দিম। গতিকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টি আৰম্ভৰ পৰা অন্তিমলৈ। এতিয়া বলক মোৰ লগত আৰম্ভ কৰোঁ। মই আহি পালোঁ ব্ৰিজত, মানে দলঙত আহি পালোঁ। আৰু আপোনালোকৰ মানে মোৰ ওচৰত আছে এই চব্জি বাৰী, শাক পাচলি বাৰী। আৰু আপোনালোকক দেখাই দিম বেক কেমেৰা তাত দেখাই আছোঁ। সেইটো হৈছে শাক পাচলিৰ বাৰী। এইটো মই যিটো হাত দিছোঁ এইটো শাক পাচলিৰ বাৰী হয়। এইটো কৰা মাটিত শাক পাচলি কৰিছে, খেতি কৰিছে। গতিকে আপোনালোকে কৰিছে নে নাই মই নাজানো। গতিকে আপোনালোকক ওচৰতে অলপমান জুমিং কৰি দেখাই দিম। এয়া হৈছে শাক পাচলিৰ বাৰী। ইয়াৰ পৰা দেখুৱালেতো নহ'ব, গতিকে আপোনালোকক ওচৰেদি গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই আহি পালোঁ বৰ্তমান শাক পাচলিৰ বাৰী। এতিয়া বাৰীৰ মালিক নাই, গতিকে এজনী মহিলাই ধুনীয়া ছিঙি আছে, দেখা পাইছোঁ। ইফালে ছিঙি আছে বজাৰৰ কাৰণে। কালি আজি কি বাৰটো পাহৰি গৈছোঁ ক'ব লাগিব। আজি মঙলবাৰ নে বুধবাৰ চাগে, বুধবাৰ। গতিকে কালিৰ কাৰণে লৈ যাব বজাৰলৈকে। আৰু মই এতিয়া শাক পাচলিৰ বাৰীত সোমাই যাম। কি শাক আছে আপোনালোকক লাহেকৈ তুলিব, মানে ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিম আৰু দেখুৱাবৰ কাৰণে। গতিকে পোনপ্ৰথমে দেখা পাইছোঁ ওলকবি। ডাঙৰ হৈ গৈছে দেই। আপোনালোকে কেতিয়াও নাভাবিব যে ইয়াত কোনো মেডিচিন, ইয়াত ভেকচিন দিয়া নহয়, পূৰা লোকেল। ইয়াতে কেনেকুৱা লগাই আৰু পানী দিয়া ব্যৱস্থা হৈছে। কেনেকৈ পানী দিয়ে এইটো আপোনালোকক বঢ়িয়াকৈ দেখাই দিম। এতিয়া পানী মালিকে অহা নাই যেতিয়াকৈ আপোনালোকক দেখাব নোৱাৰিম। আৰু কোনফালে পানী আহে এইটো আপোনালোকক বঢ়িয়াকৈ দেখাম। ইয়াতে পানী জমা হয় আৰু ইফালে পানী আহে। এতিয়া পানী অহা নাই আৰু এতিয়া পানী দিব নোৱাৰে, পানী অহা নাই কাৰণে। আৰু মালিকেও অহা নাই। মালিকে আহিলে মানে পানী আনিলে হয়, কিন্তু এতিয়া দেখাব নোৱাৰিম। মানে মই নিজে কৰিব নোৱাৰিম কেনেকৈ পানী লৈ আনে, কিন্তু মালিকে পাৰে। আৰু ইফালে আছে আলু। আপোনালোকে নিশ্চয় আলু খায়। এয়া হৈছে আলু গছ। এতিয়া আলু অলপমান ডাঙৰ হৈছে। পুৰাকৈ দেখাই দিম নেকি, নেদেখাওঁ, মালিক নাই। আৰু মই বেলেগৰ বাৰীত আহিছোঁ যেতিয়া, আৰু মই য'তে ত'তে বাৰীৰ সোমাই আৰু কিবা কিবি ছিঙিলেতো মালিকে গালি পাৰিব। গতিকে মই নেদেখাওঁ ইমান। আৰু ইফালে আছে ৰঙা মূলা। ইয়াতে মূলা একো কাম হোৱা নাই, কেৱল পাতটোহে হেৰি হৈছে, উৎপত্তি। ইয়াৰ তলত হেৰিটো হোৱা নাই, পেটাটো হোৱা নাই। এতিয়া খাব নোৱাৰে, নহ'লেতো খালোৱেই হয়। আৰু ইফালে আছে ধনিয়া ছিঙি আছে কালি বজাৰৰ কাৰণে। আজি কি বাৰ বোলে? বুধবাৰ, কালি বৃহস্পতিবাৰ। আৰু এইটো ধনিয়া ইয়াত ছিঙিলে কালি ক'লৈ যাব এইটো ধনিয়া? কোন বজাৰত? গুৱাহাটী লৈ যাব বুলি কৈছে। এইফালে আছে 1 খুটিলিমান পুৰা। এতিয়া আৰু অন্য বাৰীত যাম। এইখন বাৰীত আপোনালোকক বঢ়িয়াকৈ দেখুৱালোঁ। আৰু নেক্সট বাৰীত যাম, আহক মোৰ লগত। এয়া হৈছে কি হয় বাৰু, আপোনালোকে মোক কমেণ্টত জনাবচোন এইটো কি শাক হয়।
মই আপোনালোকৰ নামখিনি নকওঁ গতিকে আপোনালোকে চিন্তা চৰ্চা কৰি কিনে আৰু কমেণ্টত মোক জনাব এটা নেক্সট বাৰে সোমাম বিচাৰি পালো এটা বেৰে বাৰে গতিকে সোমাই যাওঁ এয়া কি হয় বাৰু এয়া কি হয় অলপমান এন্ধাৰ গতিকে আপোনালোকক বেক কেমেৰা অলপমান দেখুৱাই দিম বাৰীখিনি কিমান ডাঙৰ হয় এয়া হৈছে চাৰিওফালে এই বাৰীত অৱস্থিত আৰু মই ওচৰেদি গৈ আপোনালোকক বঢ়িয়াকৈ দেখাই দিম চেলফি কেমেৰা মই চাৰিওফালে দেখুওৱা হৈছে এতিয়া মই চেলফি কেমেৰা আহিছোঁ এয়া হৈছে সৰিয়হ আপোনালোকে এই সৰিয়হ গছটো চিনি পাইছেনে নে চিনি পোৱা নাই আপোনালোকে যদি চিনি পোৱা নাই বা চিনি পাইছে মোক কমেণ্ট ছেকশ্যনত জনাই দিব মই জনোৱাৰ আগত মই আপোনালোকক দেখাই দিম ক'ব বিচাৰিছোঁ এয়া হৈছে মিঠাতেল পৰা এই মিঠাতেল বুলি ক'লোঁ যে মিঠাতেল অসমতে নহয় বাহিৰতো চলে মিঠাতেল আৰু মিঠাতেল হৈছে মিঠাতেল ক'ত ব্যৱহাৰ কৰে মিঠাতেল ক'ত ব্যৱহাৰ কৰে ঘৰত হয় ঘৰতে ব্যৱহাৰ কৰে ক'ত ব্যৱহাৰ কৰে মাংস চাংসৰ কিবা কিবি অন্যান্য চব্জিত ব্যৱহাৰ কৰে মিঠাতেল এই গছৰ পৰা মিঠাতেল ব্যৱহাৰ তৈয়াৰ কৰা হয় আৰু আপোনালোকে চিনি পাইছেনে নাই মই আপোনালোকক কৈ থলোঁ কেনেকৈ কৈ থলোঁ যে এই গছৰ পৰা মিঠাতেল বনোৱা হয় আৰু তাতো কোমলীয়া হৈ আছিল আৰু ইয়াতে পুৰা গুটি দি এতিয়া পুৰৰ হ'ব ধৰিছে গতিকে আৰু কেইদিনমান পাছত শুকাই যাব তাৰপিছত মালিকে ইয়াৰ পৰা কাটি চাটি ঘৰলৈ লৈ গৈ আৰু তাতে মৰণা চৰণা দি সেই গুটিখিনি আৰু কি কয় মেচিনত লৈ যাব মেচিনত কিবা আৰু তৈয়াৰ কৰিহে মিঠাতেল ওলাব সেই মিঠাতেলৰ পৰা আমি গ্ৰাহকে আনি ঘৰত আনি ঘৰতে ব্যৱহাৰ কৰোঁ এয়া হৈছে মিঠাতেল আৰু ইফালে আছে মোৰ মৰমৰ ওলকবি এয়া হৈছে ওলকবি আপোনালোকে কেতিয়াবা ওলকবি চিনি পাইছে নে চিনি পোৱা নাই নে আলু চিনি পাইছে আলুটো চিনি পাব আৰু ওলকবি চিনি পাব মই অলপমান হেৰি আৰু খাইবলগীয়া অলপমান ফূৰ্তি কৰিছিলোঁ এয়া হৈছে চুকা টেঙা এইটো টেঙাই হয় মাছৰ লগত খালে বহুত সোৱাদ হয় জুতি হয় আৰু এই কি কয় চুকা আৰু মাছ খালে কোনোবা মানুহ পিছফালে আহিলে 1 লাখ মাৰি দিলেও আপুনি নুঠিব চাগে বহুত সোৱাদ লাগে এইফালে পানী ঢালি আছে কেনেকৈ পানী হেৰি কৰে কি কয় শাক পাচলিত পানী ঢালি কিনি আপোনালোকক অলপ আগতে কৈছিলোঁ কেনেকৈ ঢালি এতিয়া দেখা পালে ন টেঙা চুকা এতিয়া বল এতিয়া আমি নেক্সট বাৰীলৈ যাম আহক মোৰ লগত পাছে নাযাওঁ আগে যাওঁ এয়া হৈছে নহৰু মাংস চাংস আৰু আমি নেক্সট বাৰীলৈ যাম আৰু মই ভাবিছোঁ এইখিনি কাম কৰা কেনেকৈ
হেৰি সফল হৈছে আৰু কেনেকৈ সফল হোৱা নাই আপোনালোকে নাভাবিব এইটো কাম কৰা সহজ সেইটো নহয়। আপোনালোকক আইও কৈ থ'ম বাৰু তেনেকৈ এইখিনি জেগাত আমাৰ পানীৰ ব্যৱস্থা বহুত হেৰি হয় কি কয় বহুত আলু খেতি বৰ্তমান মই আহিলোঁ আন এটি বাৰীত এয়া আছে মোৰ লগত হেৰি কি কয় সৰিয়হ আৰু অলপতে মই আপোনালোকে দেখাইছিলোঁ এটা সৰিয়হ বাৰী ইয়াতো আছে সৰিয়হ নিজা 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 হেৰি ইচ্ছা আৰু কি কি লগাই আৰু কেনেকৈ লগোৱাখিনি আপোনালোকক দেখুৱাব নোৱাৰিম গতিকে কি কাৰণে দেখুৱাব নোৱাৰিম আপোনাক কৈছোঁ যে ইয়াত লগোৱা হেৰি ছিজন গ'ল এতিয়া কেৱল খোৱা ছিজনহে আছে খোৱাখিনি খোৱাৰ হেৰি ছিজনটো হ'ব মাৰ্চৰ এনেকুৱা কিবা হেৰি মাহলৈকে তাৰপিছত নোহোৱা হৈ যাব একেবাৰে খেতি এইটো পানী দিয়ে এইয়া ইয়াতে পানী লয় ইয়াতে পানী জমা কৰি লৈছে আৰু ভোজাৰী এনেকুৱা টেংকি লৈ হেৰি পানী দিয়ে ইয়াতে পানীৰ সুবিধা বহুত পানীৰ কাৰণে ইমান অসুবিধা নহয় ইমান দৌৰি থাকিব নালাগে ইয়াৰ পানীৰ বহুত সুবিধা আৰু আপোনালোকে ইয়াত আহি কিনি চিনি লৈ যাব পাৰে মানে কিনি লৈ যাব পাৰে ইয়াত হেৰি লোকেল আৰু কম পইচাত কিনি লৈ যাব পাৰিব আৰু বজাৰত কিনিলে আপোনালোকক ল'ব 20 টকা আৰু ইয়াত কিনিব আহিলে 5 টকা সেইটো কাৰণে আপোনালোকক কৈ থলোঁ আপোনালোকে ইয়াতে আহক আৰু ল'বা হওক 5 টকা দামৰ কম দামীত মানে কম দামীত কিনি লৈ যাওক 5 টকা দামৰ আৰু বজাৰৰ পৰা কিনি লৈ গ'লে কিমান পচা পচা শাক আৰু কোনো হেৰি মেডিচিন কিবা কিবি ঔষধ পাতি দিয়া সামগ্ৰীখিনি আপোনালোকে খাব পাব সেইটো যাতে আপোনালোকে নাখায় আৰু যদি আপোনালোকে হেৰি খাবলৈ হেৰি নাই কি কয় মেডিচিন খাব ইচ্ছা মেডিচিন শাক পাচলি খাবৰ ইচ্ছা নাই যদি আপোনালোকে আমাৰ গাঁৱলৈ আহিব পাৰে গাঁৱটো হৈছে আমাৰ বৰকুচি ডিষ্ট্ৰিক্ট পৰে কামৰূপ এতিয়া হৈছে আমাৰ অন্তিম ৰাস্তাখিনি আপোনালোকক বঢ়িয়াকৈ দেখাই দিম এয়া আছে আমাৰ শাক পাচলিৰ ৰাস্তা আৰু ইফালেও আছে ৰাস্তা ইফালে দিছে পানী কেনেকৈ পানী দিছে চাওক দোস্ত এই ভিডিঅ'টো কেনেকৈ লাগিল আৰু মই এইখিনি ক'ব নোৱাৰিম গতিকে ইয়াতে অলপমান দাৰু চাৰু খাই লৈছে সেইকাৰণে মই অলপ আগত ক'ম হাই দোস্ত কেনে লাগিল এই ভিডিঅ'টি যদি আপোনালোকে নিশ্চয় ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি দবাই দিব আৰু কাষত থকা বেল আইকনখিনি দবাই দিব গতিকে আপোনালোকক লগ পাইছোঁ নেক্সট ভিডিঅ'টি লৈ